দেখিছে আসলে মই আছো গাড়ীৰ ভিতৰত আৰু আজি গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু যিকিটা কাটিং দিছে অনুপম দাই আসলে মজা লাগি গৈছে আৰু আসলে আমি গৈ আছো নিমাই জান আসলে আপোনালোকে হয়তো সকলোৱে জানে আমাৰ বিখ্যাত গায়ক আসলে মানস ৰবিন দা তেওঁলোকৰ ঘৰ আসলে তেওঁলোকৰ ঘৰ ওচৰলৈ আমি গৈ আছো আৰু আজি সানডে যেহেতু অকমান আসলে ফান কৰিম কাৰণে আসলে দেখিছে এপিনে অনুপম দা এপিনে অংকুৰ দা আমি তিনজনে আহি আছো আৰু আমাৰ লগৰ এজন তাত আছে গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এতিয়া দেখিছে আচলতে আমি গৈ আছো নিমাই জানলে কিন্তু হয়তো আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাম আচলতে আমাৰ প্ৰগ্ৰেম দুটা আছে আৰু বলক এতিয়া গৈ থাকোঁ জুবিনদা একদম ধুনীয়া ধুনীয়া গান শুনি গৈ আছো গাইজ বৰ্তমান আমি পালোহি শিৱসাগৰ টাউন আৰু দেখিছে এয়া পেট্ৰল পাম্পত এতিয়া বৰ্তমান আমি তেলটো ভৰাই লওঁ আৰু এইখিনিতে আচলতে মোৰ ছাবস্ক্ৰাইবাৰসকলক আচলতে আপোনালোকক এটা ভাল কথা ক'ব বিচাৰোঁ যে কথাটো হ'ল বৰ্তমান যি অগ্নিপথ আচলতে অগ্নিপথৰ যিটো ৰিক্ৰুইটমেণ্ট ওলাই আছে আচলতে তাৰ ওপৰত মই এটা ভিডিঅ' বিতংভাৱে বনাই থৈছোঁ আচলতে এই ৰিক্ৰুইটমেণ্টটো যিটো ওলাইছে তাত আচলতে আগতে বয়স দিছিলে 21 ইয়াৰ্ছ আচলতে 21 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিছিলে আৰু এতিয়া সেই বয়সটো এক্সটেণ্ড কৰি 23 কৰি দিয়া হৈছে গতিকে আচলতে যিসকলে তাৰ বিষয়ে বিতংভাৱে জানিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে আপোনালোকে যাওক আৰু ভিডিঅ'টো চাওকগৈ নহয় অকণমান ঘুমাই আছে আচলতে আমি জেগা পাই গ'লোহি এইজন জেগা গাইজ দেখিছে আচলতে আমি আহিলোঁ নিমাই জানলে আৰু নিমাই জানলে অকণমান আগত মানস ৰবিন দাহঁতৰ ঘৰটো আছে মানস দাৰ ঘৰ আৰু আচলতে আমি ইয়াত ৰৈ আছোঁ দেখিছে এইখন আছে দৰিকা আচলতে দৰিকাত বহুত ধুনীয়া ধুনীয়া মাছ পায় বুলি শুনিছোঁ আৰু এইপিনে দেখিছে অংকুৰ দা আৰু মানিকে দুইজনে পুৰা ধুনীয়াকৈ মুখ ধুই আছে এইপিনে এইটো বৰশী আৰু আছে চাওক এইপিনে এই 1 2 3 4 5টা টোটেল ইয়াত দেখিছে এই 5টা বৰশী ইয়াত পতা আছে আৰু আচলতে বহুত ধুনীয়া ভিউ আচলতে আমি ভবা নাছিলোঁ যে ইয়ালৈ আহিম বুলি হঠাতে প্লেনটো হৈ গ'ল আৰু ইয়াত কিবা পাতি আছে দুইজনে কি পাতিছে এতিয়া কি পাতিছে হয় 7টা বৰশী পাতিলো এতিয়ালৈকে এটাও মাছ অহা নাই এটা নীলাতিমি লাগিলে নীলাতিমি উঠাব লাগিব আচলতে ধুনীয়াকে এতিয়া আমাৰ গোটেইখিনি হৈ গ'ল এইপিনে দেখিছে গোটেইকেইজনে বহি আছো ধুনীয়াকে আৰু এইপিনে বৰশী চাই আছো কি মাছ আহিছে আচলতে দেখিছে কি উঠিলে ওলালে না মাছ ধৰ না আজি মাছ লৈহে যাব আচলতে ইয়াত শুনিছোঁ বহুত ধুনীয়া ডাঙৰ মাছ ওলাই বুলি শুনিছোঁ আচলতে আমাক ফটো দেখাইছে যিখিনি ফটো আচলতে 9 কেজি 10 কেজি 12 কেজি ইমান ডাঙৰ আচলতে বিভিন্ন ধৰণৰ মাছ ধৰিছে আৰু ঠিক আছে আচলতে মাছ ধৰা টাইমত বেলেগ এদিন আহিম আপোনালোকক একদম ধুনীয়া ভিডিঅ' দেখাম ইমান ধুনীয়া ডাঙৰ মাছ ওলাই এই মানিক দেখিছে মানিকে আচলতে বহুত ধুনীয়া মাছ ওলাই ইয়াত আহিম ধৰিবলৈ এদিন নিশ্চয় আপোনালোকে দেখিব থ্যাংক ইউ আচলতে যিখিনি ফটো দেখাইছে তেওঁলোকে ইমান ওখ একদম মাটিৰ পৰা ইমান ওখ 9 কেজি 10 কেজি 12 কেজি ইমান ডাঙৰ মাছ দেখাইছে আচলতে সেইদিনা আপোনালোকক দেখাম আপোনালোকে মোৰ চেনেলত পাই যাব কিন্তু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব গাইজ এতিয়া দেখিছে আচলতে আমাৰ ইয়াত খোৱা বোৱা হৈ গ'ল আচলতে যি ঘৰত ফুৰিব আহিছিলোঁ গম পাইছে আচলতে আমাৰ লগৰ এজনৰ ভনীয়েকৰ ঘৰত ফুৰিব আহিছিলোঁ আৰু এতিয়া দেখিছে আচলতে আমি গৈ আছোঁ পুনৰ আৰু বহুত ভাল লাগিলে আমি আহিলোঁ আপোনালোকক কৈছিলোঁ যে দৰিকাৰ পাৰত একদম ধুনীয়াতে দৰিকাখন আছে আৰু যথেষ্ট ভাল লাগিলে কিন্তু মাজৰখিনি আমাৰ ৰেকৰ্ড কৰিবলৈ নহ'ল জনাব আপোনালোকে আৰু আপোনালোকক ধুনীয়া
ঠাইসমূহ বাকীসমূহ দেখাই গৈ আছোঁ। গতিকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। পিছে এয়া হৈছে ষ্টাইল বজাৰ আৰু এইপিনে গৈ আছোঁ। আৰু কি হ'ল গাইজ, মানস ৰবিন দাহঁতৰ ঘৰত সোমালোঁ, তেওঁ ঘৰত নাই। গতিকে তেওঁলোকৰ একো ৰেকৰ্ড কৰা নহ'ল, গতিকে চৰি। আৰু বাকী শিৱসাগৰ বাকী কিছু দৃশ্য চাই যাওক।